নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ টপিক ৱাইজ ষ্টাডি চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যদি আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। তে বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম দেশৰ ৰাজধানী আৰু ইয়াৰ মুদ্ৰাসমূহ। ইয়াৰ আগতো এটা ভিডিঅ'ত দেশৰ ৰাজধানী আৰু মুদ্ৰাৰ বিষয়ে আলোচনা কৰা হৈছে। দেশৰ ৰাজধানী আৰু মুদ্ৰাৰ বিষয়ে প্ৰত্যেকটো পৰীক্ষাত এটা দুটাকৈ কুৱেশ্যন অহা দেখা যায়। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। প্ৰথম দেশটোৰ নাম হ'ল আফগানিস্তান। আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে আফগানী। দ্বিতীয় দেশটো হৈছে আজাৰবাইজান। আজাৰবাইজানৰ ৰাজধানী হৈছে বাকু আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে মানাত। বাংলাদেশ। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে টাকা। ভূটানৰ ৰাজধানী হৈছে থিম্ফু আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে এনগুল্ট। ব্ৰুনেই। ব্ৰুনেই দেশৰ ৰাজধানীৰ নাম হৈছে বান্দাৰ শ্ৰী বেগাৱন আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ব্ৰুনেই ডলাৰ। কম্বোডিয়া। কম্বোডিয়া দেশৰ ৰাজধানী হৈছে নমপেন আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰিয়েল। চীন। চীন দেশৰ ৰাজধানী হৈছে বেইজিং আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইৱান। ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুপিয়া। ইৰাণ। ইৰাণ দেশৰ ৰাজধানী হৈছে তেহৰান আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল। ইৰাকৰ ৰাজধানী হৈছে বাগদাদ আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ইৰাকী দিনাৰ। ইজৰাইল। ইজৰাইলৰ ৰাজধানী হৈছে জেৰুজালেম আৰু মুদ্ৰাৰ নাম হৈছে শেকেল। জাপান। জাপানৰ ৰাজধানী হৈছে টকিঅ' আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে য়েন। জৰ্ডান। জৰ্ডানৰ ৰাজধানী হৈছে আম্মান আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে দিনাৰ। উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়া দেশৰ ৰাজধানী হৈছে পিয়ংয়ং আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে অন। দক্ষিণ কোৰিয়া। দক্ষিণ কোৰিয়াৰ ৰাজধানী হৈছে ছিউল আৰু মুদ্ৰাৰ নাম হৈছে অন। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া দেশৰ মুদ্ৰা দুটা একেই, দুটা মুদ্ৰাৰ নামেই হৈছে অন। কুৱেট। কুৱেটৰ ৰাজধানী হৈছে কুৱেট চিটি বা আল কুৱেট আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে কুৱেটি দিনাৰ। লাওছ। লাওছ দেশৰ ৰাজধানী হৈছে ভিয়েনচিয়ান আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে কিপ। লেবানন। লেবাননৰ ৰাজধানী হৈছে বেইৰুট আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে লেবানন পাউণ্ড। মালদ্বীপ। মালদ্বীপৰ ৰাজধানী হৈছে মালে আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুফিয়া। ম্যানমাৰ। ম্যানমাৰৰ ৰাজধানী হৈছে য়াংগুন আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ক্যাট। নেপাল। নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে নেপালীছ ৰুপি। পাকিস্তান। পাকিস্তানৰ ৰাজধানী হৈছে ইছলামাবাদ আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুপি। ফিলিপাইন। ফিলিপাইনৰ ৰাজধানী হৈছে মানিলা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে পেছো। কাটাৰ। কাটাৰৰ ৰাজধানী হৈছে দোহা আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল। ৰাছিয়া। ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰুবল। ছিংগাপুৰ। ছিংগাপুৰৰ ৰাজধানী হৈছে ছিংগাপুৰ আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ছিংগাপুৰ ডলাৰ। শ্ৰীলংকা। শ্ৰীলংকাৰ ৰাজধানী হৈছে কলম্বো আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে শ্ৰীলংকান ৰুপি। চৌদি আৰব। চৌদি আৰবৰ ৰাজধানী হৈছে ৰিয়াদ আৰু ইয়াৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল। বন্ধু বান্ধৱীসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে। এনেধৰণৰ টপিক ৱাইজ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোৱাৰ কাৰণে।